হাই গাইজ, আপোনাসকলক পুনৰবাৰ স্বাগতম কৰিছোঁ মোৰ কেয়া ফুড হাউচ চেনেলটোলৈ। আশা কৰিছোঁ আপোনাসকলে ভালে আছে, সুস্থ আছে। তো আজি আন এটা ৰেচিপি লৈ মই আপোনাহঁতৰ ওচৰলৈ আহিছোঁ। তো চাই থাকক ৰেচিপিটো। আশা কৰিছোঁ আপোনাহঁতে সকলোৱে ভালে পাব। এটা ৰেচিপি দিম, নিমখ দি দিলোঁ, হালধি, ইয়াত মাছটো ফ্ৰাই কৰি ল'ম। তাৰ আগতে মই মাছৰ মাথাখিনি ফ্ৰাই কৰি ল'ম, কাৰণ মাছৰ মাথা দি মুড়ি ঘণ্ট বনোৱা হ'ব। চাই থাকক ৰেচিপিটো। মাছৰ মাথাটো ফ্ৰাই হৈ গ'ল। জালটো কমাই দিম। তো মুড়ি ঘণ্টটো মই ঘিয়েৰে বনাম। তেজপাতা, লং, ইলাচি, দালচিনি, এতিয়া দি দিম জহা চাউল। নিমখ দি দিম, হালধি, ভালকৈ মিলাই ল'ম। লগতে ইয়াত দি দিম কিচমিচ, কাজু দিয়া যায়, কিন্তু এতিয়া বৰ্তমান মোৰ ওচৰত কাজু নাই। ইয়াত ভাজি ৰখা আলু আছে, আলুটো দি দিম। আলু দি ভালকৈ এবাৰ ফ্ৰাই কৰি ল'ম। চেনিও দি দিম। পানী, লগতে মাছৰ মাথা, এতিয়া মই ঢাকি দিলোঁ। তো ইয়াত মোৰ মুড়ি ঘণ্ট ৰেডি। মোৰ ইয়াত মাছ ভাজি হৈ গ'ল।
এতিয়া মই জহা ফুলৰ সৈতে বনাম। অলপ জিৰা দি দিওঁ ফুৰণ। ভোল আৰু আলুটো একেলগত ফ্ৰাই কৰি লওঁ। নিমখ দি দিওঁ। হালধি, ইয়াত মই আদা, জিৰা বাটা, ধনিয়া বাটা দি দিলোঁ। মছলাৰ সৈতে ভালকৈ ভাজি ল'ম। ইয়াত মছলাৰ ভোলখিনি ভালকৈ ভজা হৈ গ'ল। এতিয়া মই পানী দি দিম জোলৰ কাৰণে। ইয়াত জোলটো ফুটি আহিছে, এতিয়া মই মাছখিনি দি দিম ইয়াত। মোৰ মাছ হৈ গ'ল বনোৱা। ৰেচিপিটো চালে আপোনাসকলে, যদি ভাল লাগে মোৰ চেনেলটো আপোনাসকলে ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ'ৰ কাৰণে বেল আইকনটো ক্লিক কৰি দিব। তো আজিলৈ ইয়াতে ৰাখিলোঁ ভিডিঅ'টো, আকৌ সোনকালে লগ পাম।